নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেইল আসাম আমি অলপ দিনৰ আগত এটা সিৰিজ আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছিলোঁ সিৰিজটো আছিল আৰআৰবি অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ আজি তাৰ দ্বিতীয় পাৰ্টটো লৈ আহিছোঁ প্ৰথম পাৰ্টটোৰ যদি আপোনালোকে চোৱা নাই তেতিয়া প্ৰথম পাৰ্টটো চাই ল'ব আৰু মই ওপৰ ডেছক্ৰিপশ্যন বক্সত আপোনাৰ এই লিংক এই ফাৰ্ষ্ট পাৰ্টটোৰ লিংকটো দি দিম আৰু এইখিনি আমি অসমীয়াত আর প্রশ্নসমূহ আমি অসমীয়া ডিসকাস কৰিছো যদি কোনো বন্ধু বান্ধৱীয়ে প্ৰথম ভাগটো চোৱা নাই তেতিয়া প্ৰথম ভাগটো প্ৰথম চাই লওক তাৰপৰা দ্বিতীয় ভাগটো চাওক আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব যাতে ভৱিষ্যতে আমি আপলোড কৰা সকলো ধৰণৰ ভিডিঅ' আপোনালোকে লাভ কৰে আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাবে যে ভিডিঅ'টো আপোনালোকৰ লাভজনক হয় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যদি কিবা ভুল দেখা পায় তেতিয়াহ'লে আমাক কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে প্ৰত্যেকজন বন্ধু বান্ধৱীয়ে এই পৰীক্ষা অহা প্ৰশ্নসমূহ আমি যি ডিসকাস কৰি আছো ডিসকাসৰ কোৱেশ্যনসমূহ তেওঁলোকে লাভ কৰে বলক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমি প্ৰথম কোৱেশ্যনটো লৈছো হু ওয়াজ অন ফাৰ্ষ্ট নোবেল প্ৰাইজ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম নোবেল প্ৰাইজ লাভ কৰা কোনে লাভ কৰিছিল প্ৰথম নোবেল প্ৰাইজ লাভ কৰিছিল ৰবীন্দ্ৰনাথ টেগোৰ তেওঁ অসমীয়া অৰ্থাৎ লিটাৰেচাৰ কাৰণে তেওঁ 1939 চনত তেওঁ নোবেল প্ৰাইজ লাভ কৰিছিল দ্বিতীয় কোৱেশ্যনটো হৈছে হু ওয়াজ দ্য ফাৰ্ষ্ট কনছমুন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ হৈ প্ৰথম ৰকেট চালক কোন আছিল অসমীয়াত ক'ব গ'লে ভাৰতৰ হৈ প্ৰথম ৰকেট চালক কোন আছিল প্ৰথম ৰকেট চালক আছিল ৰাকেশ শৰ্মা তেওঁ 1985 চনত অৰ্থাৎ 1985 চনত এই যাত্ৰা কৰিছিল তৃতীয় কোৱেশ্যনটো হৈছে ফাৰ্ষ্ট ৰেলৱে ৰানছ ইন ইণ্ডিয়া ভাৰতত প্ৰথম ৰেলৱে কেতিয়া আৰম্ভ হৈছিল ইয়াৰ উত্তৰটো হৈছে 16 এপ্ৰিল 1853 চনত 1853 চনত বম্বে আৰু থানেৰ মাজত 16 এপ্ৰিল আপোনালোকে কেতিয়াবা চনটো কেতিয়াবা চনৰ ডেটটো সুধে সেইটো মনত ৰাখিব 16 এপ্ৰিল 1853 জেগাটুকুৰা হৈছে বম্বে আৰু থানে তেতিয়া বম্বে বুলি কোৱা হৈছিল আজিকালি মুম্বাই বুলি কোৱা হয় তথাপিও আমি বম্বে ক'ব লাগিব সেই সময়ত কাৰণ বম্বে কোৱা হৈছিল চতুৰ্থ কুৱেশ্যনটো হৈছে হু ইজ দ্য BCCI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ ইয়াৰ উত্তৰটো হৈছে বিৰাট কোহলি আমাৰ ভাৰতীয় ক্ৰিকেট টিমৰ কেপ্টেইন আৰু BCCI ৰ ফুল ফৰ্মটো কেতিয়াবা সুধিব পাৰে আপোনালোকে যদি জানে ইয়াৰ ফুল ফৰ্ম তেতিয়াহ'লে কমেণ্ট কৰক আজি চাউণ্ডটো বৰ ক্লিয়াৰ নাহিব পাৰে কাৰণ বৰষুণ হৈ আছে বাহিৰত তথাপি আমি যিমান পাৰোঁ আপোনালোকৰ আগত ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিছোঁ 5 নম্বৰ ভিডিঅ'টো হৈছে 5 নম্বৰ কুৱেশ্যনটো হৈছে ক্ষমা কৰিব 5 নম্বৰ কুৱেশ্যনটো হৈছে হু বিল্ড ৰেড ফৰ্ট অফ আগ্ৰা আগ্ৰাৰ ৰেড ফৰ্ট কোনে বনাইছিল ইয়াৰ এনচাৰটো হৈছে আকবৰে বনাইছিল 6 নম্বৰ কুৱেশ্যনটো হৈছে লাৰ্জাৰ চেল ইন হিউমেন বডি মানুহৰ বডিৰ হিউমেন বডিৰ লাৰ্জাৰ চেলটোৰ নাম কি অৰ্থাৎ সবতকৈ ডাঙৰ অংগটোৰ নাম কি অংগটোৰ নাম হৈছে অভিয়ম আৰু কেতিয়াবা সৰু অংগটোৰ নামো সুধিব পাৰে যদি সৰু অংগটোৰ নাম আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি নাজানে তেতিয়াহ'লে আমি নেক্সট থাৰ্ড পাৰ্টটোত ইয়াৰ বিষয়ে ডিছকাছ কৰিম 7 নম্বৰ কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট হিউমেন হাৰ্ট ট্ৰান্সপ্লেণ্ট প্ৰমোট এট ইণ্ডিয়া ইণ্ডিয়া নহয় আচলতে ৱৰ্ল্ডৰ প্ৰথম হাৰ্ট ট্ৰান্সপ্লেণ্ট ক'ত কৰা হৈছিল অৰ্থাৎ হৃদয়ৰ অপাৰেশ্যন ক'ত কৰা হৈছিল বা অস্ত্ৰোপচাৰ ক'ত কৰা হৈছিল ইয়াক কৰা হৈছিল সাউথ আফ্ৰিকা কৰা হৈছিল আৰু 1967 চনত ইয়াক কৰা হৈছিল 8 নম্বৰ কুৱেশ্যনটো হৈছে ISRO ফুল ফৰ্ম কি আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন এই সংগঠনটোৰ নাম সুধিব পাৰে কাৰণ এই সংগঠনটোৰ প্ৰায় আমাৰ চন্দ্ৰয়ান 1 আৰু চন্দ্ৰয়ান 2 দুইখনেই লঞ্চ কৰা হৈছিল তাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য এজ অফ ৰিটায়াৰমেণ্ট অফ জাজ অফ সুপ্ৰিম কোৰ্টৰ জজৰ ৰিটায়াৰমেণ্টৰ বয়স কিমান ৰিটায়াৰমেণ্টৰ বয়স হৈছে 65 বছৰ অৰ্থাৎ 65 ইয়াৰ তাৰ পিছৰ কুৱেশ্যনটো আমি লৈছোঁ পিছৰ কুৱেশ্যনটো হৈছে হু ডিক্লেয়াৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি অৰ্থাৎ জৰুৰীকালীন অৱস্থা কোনে ঘোষণা কৰিব পাৰে ইয়াৰ উত্তৰ হৈছে প্ৰেছিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে ভাৰতত জৰুৰীকালীন অৱস্থা কি ক্ষেত্ৰত ঘোষণা কৰা হয় এই সম্পৰ্কে কুৱেশ্যন হ'ব পাৰে আপোনালোকে এই সম্পৰ্কেও চাই থ'ব যদি কিবা কাৰণে আপোনালোকৰ নাজানে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব মই নেক্সট ছেকশ্যনটোত আপোনালোকক ইয়াৰ বিষয়ে অৱগত কৰাম 11 নম্বৰ কুৱেশ্যনটো হৈছে ষ্টেট উইথ মেক্সিমাম বাউণ্ডাৰী উইথ আদাৰ ষ্টেট ভাৰতৰ কোনখন ৰাজ্যই বেলেগ ষ্টেটৰ লগত মেক্সিমাম বাউণ্ডাৰী শ্বেয়াৰ কৰিছে সেই ষ্টেটখনৰ নাম হৈছে উত্তৰ প্ৰদেশ
তাৰ পিছৰ কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট অফ ইন ইণ্ডিয়া ভাৰতৰ সকলোতকৈ সৰু ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি ভাৰতৰ সকলোতকৈ সৰু বা সৰ্বকনিষ্ঠ ৰাজ্যখন হৈছে গোৱা হৈছে তাৰ পিছৰ কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকল ইউনিফৰ্ম চিভিল কোড ৱাজ ইন্ট্ৰডিউচ ভাৰতৰ চিভিল কোড নামৰ যিটো কোনটো আৰ্টিকলৰ আণ্ডাৰত আহে এই আৰ্টিকল 44 আণ্ডাৰত আহে হোৱাট ইজ দ্য আমি আকৌ এটা কুৱেশ্যন পালোঁ হোৱাট ইজ দ্য এই কুৱেশ্যনটো হৈছে কিন্তু অংকৰ লগত জড়িত বস্তু কুৱেশ্যনটো এইটো জি কে ভিতৰতে সোমোৱাই দিয়া হ'ল আজি হোৱাট ইজ দ্য ভেলু অফ 30 ডিগ্ৰী 10ৰ 30 ডিগ্ৰীৰ মান কিমান আমি 10ৰ 30 ডিগ্ৰী সকলোৱে মান জানো 1 আৰু আমি আজি শেষৰ কুৱেশ্যনটো লৈছোঁ কিয়নো বৰষুণ বহুত ডাঙৰ হৈছে আজি মই আৰু বেলেগ কুৱেশ্যন আপোনালোকৰ ওচৰত ল'ব নোৱাৰিম তাৰ বাবে মই দুখিত কাৰণ আৱাজটো বৰ ক্লিয়াৰ অহা নাই তাৰ লাষ্ট কুৱেশ্যনটো হৈছে হাউ মেনি কেণ্ডিডেট নমিনেট বাই প্ৰেছিডেণ্ট ইন ৰাজ্যসভালৈ কিমানজন সদস্য ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত কৰা হয় ইয়াৰ সংখ্যা হৈছে 12জন আৰু আজিলৈ ইয়াকে কৈ আজি সেশনটো কমপ্লিট কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে ভৱিষ্যতে আমি ইয়াৰ থাৰ্ড পাৰ্টটো অতি সোনকালে আহিব এই থাৰ্ড পাৰ্টৰ আপোনালোকে পাব আৰু আপোনালোকৰ সঁহাৰি দৰকাৰ যদি সঁহাৰি মই সেইদিনা কৈছিলোঁ আপোনালোকৰ সঁহাৰি দৰকাৰ আপোনালোকে যিমান সঁহাৰি আগবঢ়াব সিমানে আমি ভিডিঅ'বিলাক আপলোড কৰিম ধন্যবাদ